এবাৰ এজন ব্যক্তি এজন ঋষিমুনি ব্ৰাহ্মণৰ ওচৰলৈ গ'ল আৰু মানুহজনে তেখেতৰ প্ৰব্লেমবিলাক তেখেতৰ দুখবিলাক সেই ব্ৰাহ্মণজনৰ আগত প্ৰকাশ কৰিলে। তেখেতে ব্ৰাহ্মণজনক ক'লে যে মোৰ জীৱনত বহুত টেনশ্যন, মোৰ প্ৰব্লেম, মোৰ জীৱনৰ পৰা কি টেনশ্যনবোৰ এই প্ৰব্লেমবোৰ শেষ নহ'বই নেকি? মোৰ বহুত আশা আছিল ব্ৰাহ্মণজী, মোৰ আশা আছিল যে মই এটা ভাল চাকৰি কৰিম, ভাল চাকৰি পালে মই দেউতাক এখন গাড়ী উপহাৰ হিচাপে দিম। কিন্তু মোৰ চাকৰি পোৱাৰ আগতে মোৰ দেউতা মৃত্যু হ'ল, ঢুকাই গ'ল। মোৰ আশা আছিল মই যেতিয়া এটা ভাল চাকৰি কৰিম, মোৰ যেতিয়া প্ৰমোশ্যন হ'ব, সেই প্ৰমোশ্যনৰ পইচাৰে মই নিজৰ ফেমিলিটোক, মোৰ নিজৰ ল'ৰা ছোৱালীক দূৰলৈ ফুৰাবলৈ নিম। কিন্তু মোৰ আজিলৈকে প্ৰমোশ্যনো হোৱা নাই। মোৰ লাইফত কি কেতিয়াও সুখ আহিবই নেকি? মোৰ আশা পূৰণ নহ'বই নেকি? এনেকুৱা ধৰণৰ কথা সেই ব্যক্তিজনে সেই পণ্ডিতজনৰ আগত, সেই ব্ৰাহ্মণজনৰ আগত ব্যক্ত কৰিলে, ক'লে। মানুহজনৰ কথা শুনি পণ্ডিতজনে তেখেতক ওচৰৰ এখন ফুলনি বাগিচালৈ লৈ গ'ল আৰু ফুলনি বাগিচাৰ এটা গোলাপ ফুলৰ লাইনৰ কাষত থিয় কৰাই দিলে আৰু ক'লে যে তুমি এটা কাম কৰা, তুমি এই গোলাপ ফুলৰ লাইনেৰে গৈ থাকিবা আৰু যি পাহ গোলাপ তোমাৰ চবতকৈ ভাল লাগে, যি পাহ গোলাপ তোমাৰ দেখি ভাল লাগে, সেই গোলাপ পাহকে তুমি ছিঙি লৈ আহিবা। পণ্ডিতজনে ব্যক্তিজনক এইটোও ক'লে যে তুমি এবাৰ ভাল ফুল বিচাৰি আগলৈ গৈ থাকিবা আৰু কিন্তু তুমি আগলৈ গৈ থকা সময়ত তুমি আকৌ নেক্সট কেতিয়াও পিছলৈ খোজ দিব নোৱাৰিবা, মানে তুমি পিছলৈ আহিব নোৱাৰিবা। তুমি আগলৈ গৈ থাকিব লাগিব আৰু যি ফুল ভাল লাগে সেইবাৰ তুমি মোৰ কাৰণে ছিঙি আনিব লাগিব, কিন্তু তুমি পিছলৈ আকৌ পিছলৈ খোজ দিব তুমি নোৱাৰা। পণ্ডিতজনৰ কথা মতে ব্যক্তিজনে আগুৱাই গৈ থাকিল। তেওঁ বিভিন্ন ধৰণৰ ফুল দেখা পালে, কিছুমান চাপৰ, কিছুমান ওখ। তেওঁ ভাবিলে যে ইয়াতকৈ হয়তো বহুত ভাল ফুল মই আগত পাম, সেইটো ভাবি তেওঁ আগুৱাই গৈ থাকিল। কিন্তু যেতিয়া তেওঁ আগুৱাই গৈ থাকিল তেতিয়া অৱশেষত তেওঁ দেখিবলৈ পালে যে ফুলৰ লাইনটো শেষ হ'ব ধৰিলে আৰু একেবাৰে অৱশেষত দেখিবলৈ পালে যে একেবাৰে শেষৰ লাইনত তেখেতৰ কাৰণে মাত্ৰ কিছুমান মৰহি যোৱা ফুল, কিছুমান মৰহি যোৱা শুকাই যোৱা ফুলহে বাকী আছিল। এতিয়া কি কৰিব? তেখেতেতো পিছলৈ ঘূৰি আহিব নোৱাৰে। তেখেতে কি কৰিলে? সেই মৰহি যোৱা ফুলৰ মাজৰ এপাহ ফুল ছিঙি পণ্ডিতজনৰ ওচৰলৈ লৈ আহিলে। তেতিয়া যেতিয়া পণ্ডিতজনৰ ওচৰত ক'লে যে পণ্ডিতজী, মই আগুৱাই গৈ থাকিলোঁ আৰু শেষত মই এই মৰহি যোৱা ফুলপাহে পালোঁ। তেতিয়া পণ্ডিতজনে মিচিকিয়া হাঁহি মাৰিলে আৰু ব্যক্তিজনক ক'লে যে বন্ধু, এই যে ফুলপাহ দেখিছিলা, ফুলৰ লাইনটো দেখিছিলা, এই লাইনটো এই গোটেই ফুলখিনি হৈছে আমাৰ জীৱন। পণ্ডিতজনে ব্যক্তিজনক বুজাই ক'লে যে তুমি বাগিচাৰ ইমানবোৰ সুন্দৰ ফুল আছিল, কিন্তু তুমি সকলোকে সুন্দৰ ফুলপাহৰ আশাত সুন্দৰ ফুলপাহ ছিঙি বুলি তুমি আগবাঢ়ি গৈ থাকিলা। কিন্তু ইমানবোৰ সুন্দৰ ফুল আছিল, তাৰ সলনি তুমি অৱশেষত গৈ সেই সেই মৰহি যোৱা ফুলপাহে মোৰ কাৰণে তুমি ছিঙি লৈ আহিলা। গতিকে ভাবি লোৱা, এই যোনটো বাগিচাৰ ফুলবোৰ দেখিছা, এই সকলো ফুলবোৰ হৈছে আমাৰ জীৱনটো। এই বাগিচাখন হৈছে আমাৰ জীৱন, আমাৰ লাইফ। আৰু বাগিচাৰ এই সৰু সৰু ফুলবোৰ হৈছে আমাৰ জীৱনলৈ অহা এনে কিছুমান সৰু সৰু সুখ, যিবোৰ আমি অৱহেলা কৰোঁ, যিবোৰ আমাৰ চকুতেই নপৰে। তুমি এইটো ভাবি আগলৈ গৈ থাকিলা যে তুমি সকলোতকৈ ভাল ফুল পাবা, নহয়নে বাৰু? কিন্তু গতিকে সেইটো আশাত তুমি বাকী ইমান ধুনীয়া ফুল আছিল, সেই ফুলবিলাকক তুমি নজৰআন্দাজ কৰিলা, সেই ফুলবিলাকক তুমি অৱহেলা কৰিলা। ঠিক সেইদৰে আমাৰ জীৱনলৈও বেছিভাগ সময়তে আমাৰ জীৱনলৈ এনেকুৱা সৰু সৰু সুখ আহে, কিন্তু আমি এই সৰু সৰু সুখবিলাকক অৱহেলা কৰোঁ। গতিকে বন্ধুসকল, এই ষ্টৰিটোৰ পৰা মই নিজৰ লগতে আপোনালোককো এইটো কথা ক'ব বিচাৰিছোঁ যে চিৰ্ফ সেই ডাঙৰ আশাটোৰ লগত লাগি বা আপোনাৰ যোনটো ডাঙৰ সপোন আছে, আপোনাৰ যোনটো গ'ল আছে, সেই গ'লটোৰ লগত লাগি যে জীৱনলৈ অহা সেই সৰু ডাঙৰ সুখবোৰ আপোনালোকে অৱহেলা নকৰিব। জীৱনটো এটা যাত্ৰা হয় আৰু এই জীৱন যাত্ৰা আমি সদায় হাঁহিৰে আগবঢ়াই নিব লাগিব, নহয়? মানুহৰ জীৱনটো দুদিনীয়া বুলি আমি ক'ব পাৰোঁ আৰু এই জীৱনৰ সৰু সৰু সুখবোৰত আমি সুখী হ'বলৈ শিকিব লাগে। আমি সুখী হ'বলৈ আমাক বহুত ডাঙৰ কিবা একোটা নালাগে, আমি সৰু সৰু কথা কিছুমানতে আমি সুখী হ'ব পাৰোঁ। চেলিব্ৰেট দ্য স্মল থিংছ ইন ইয়'ৰ লাইফ। আমি সৰু সৰু মোমেণ্টবোৰকে, সৰু সৰু মুহূৰ্তবোৰ আমি স্পেচিয়েল কৰি তুলিব পাৰোঁ, আমি আনন্দদায়ক কৰি তুলিব পাৰোঁ। প্ৰত্যেক পল, প্ৰত্যেক সময় সুখী মনেৰে পাৰ কৰি আমি আগবাঢ়িব লাগিব। তেতিয়াহে আমি যেতিয়া নিজৰ লক্ষ্যস্থানত উপনীত হ'ম, নিজৰ সপোনটোত উপনীত হ'ম, তেতিয়াহে আমাৰ নিজকে ছাকচেছ যেন ফিল হ'ব, আমি ফিল হ'ব যেন সফল হ'লোঁ, মোৰ লাইফটো বহুত ধুনীয়া আছিল, নহয়নে বাৰু? দুখ বুলি ভাগৰি নপৰিব, সুখত থাকিবলৈ শিকক আৰু বেলেগকো সুখী কৰিবলৈ শিকক। কাৰণ এই পৃথিৱীত
যিসকলে হাঁহি থাকে সেইসকলে নিজৰ জীৱনত উন্নতি কৰিবলৈ সক্ষম হয় নিজৰ জীৱনটো আনন্দদায়ক কৰি তুলিবলৈ সক্ষম হয় জীৱনটো এটা যাত্ৰা হয় হাঁহি হাঁহি আমি আগুৱাই যাবলৈ লাগিব এই জীৱন যাত্ৰাত গতিকে থেংক ইউ লাভ ইউ অল